তুমি মডেলিঙো অলপ চলপ কৰিছিলা কিন্তু তোমাৰ ফটোগ্ৰাফিটোলৈ তুমি ইণ্টাৰেষ্টেড কেনেকৈ হ'লা আৰু ফটোগ্ৰাফিলৈ কেনেকৈ আহিলা যে মানে সম অধিকাৰ বুলি ক'লে চবতে কিন্তু সমান অধিকাৰ হ'ব লাগে আজি হাজবেণ্ডৰ ঘৰখন কাইলৈ সমান অধিকাৰ কিন্তু বোৱাৰীজনীও হ'ব লাগে কেলৈ বোৱাৰীজনী আকৌ ঘূৰি কি ঘৰলৈ যাব নেকি ঘৰখনো যদি তাই নহয় আৰু যদি হাজবেণ্ডৰ ঘৰখনো নহয় ঘৰ কোনখন পুৰুষ আৰু মহিলাৰ স্বাধীনতাটো সমাজখনে এনেকুৱাকৈ ছেট কৰিছে যে মানে পুৰুষে জন্মৰ পৰা কিছুমান অধিকাৰ লৈয়ে যেন জন্ম হৈছে যেতিয়া ভাত খাব নহয় সেই হাতখন তাতে ধুই গুচি যাব ৰাইট কিন্তু ছোৱালীজনীয়ে গোটেই বাচনগাল হয়তো ধুব লগা হ'ব পাৰে সৰুৰ পৰা মানে এনেকুৱা নহয় মানে ঘৰৰ কামৰ কাৰণে মানে তৈয়াৰ কৰি থয় মানে ছোৱালীজনী যদি পুৰুষসকলে এই কামটো লৈ লয় যে মই ঘৰখন চাম তুমি কাম কৰা পইচা ঘটি আনা মোৰ সমান মইতো ঘটি দেখাম কিন্তু তুমি পাৰিবানে নমস্কাৰ জনাইছোঁ সকলোকে মোৰ চেনেল স্তুতিছ পডকাষ্টলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দৰ্শকসকল প্ৰত্যেক দিনাখনে এগৰাকী বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহোঁ আজিও তেনে এগৰাকী বিশেষ ব্যক্তি মই মোৰ অনুষ্ঠানলৈ লৈ আহিছোঁ আৰু তেখেত আচলতে এগৰাকী খুব সুন্দৰী নাৰী বুলি ক'ব লাগিব মই খুব ধুনীয়া দেখোঁ আপোনালোকেও ধুনীয়া দেখিব নিশ্চয় আৰু হয়তো বহুতে আপোনালোকে চিনিও পায় তেখেত হৈছে এগৰাকী ফটোগ্ৰাফাৰ আৰু লগতে ব্যৱসায়ীও হয় আৰু বহুতো কিবা কিবি কাম তেখেতে কৰি আছে গতিকে আমি তেখেতৰ পৰা বহুত কথা আজি জানিম আৰু তেখেত হৈছে ৰুমি দত্ত আৰু ৰুমি তোমাক মোৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ধন্যবাদ স্তুতি আৰু তোমাৰ চেনেলৰ জৰিয়তে মই সমূহ তোমাৰ ভিউৱাৰ্ছলৈ শেহতীয়াকৈ হ'লেও নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ আৰু মোক ইয়াৰে আজি মাতাৰ কাৰণে বহুত বহুত ধন্যবাদ কৰিছোঁ আৰু মই মানে আজি খুব ভাল লাগিছে ৰুমি কাৰণ আমি এটা ইণ্টাৰভিউ কৰিছিলোঁ আগতে সেইটো তোমাৰ যিহেতু হোটেল আছে বিজনেছৰ এটা আমি কৰিছিলোঁ ইণ্টাৰভিউ সেইটো খুব ভাল লাগিছিলে কৰি আৰু এগৰাকী নাৰী হিচাপে মানে তুমি যে ফটোগ্ৰাফাৰ তো মোৰ সেইটো খুব ভাল লাগে মইতো তোমাক আগতেও কৈছোঁ অফ কেমেৰা যে তোমাক কিন্তু মডেলো হ'ব পাৰা কাৰণ মই তোমাক খুব ধুনীয়া দেখোঁ বিশেষকৈ আৰু মানে আজিকালি দেখিবলৈ পোৱা চেহেৰাটো ইমান ধুনীয়া নহ'লেও কিছুমান মানুহক দেখিবলৈ পাওঁ যে মডেলিং জগতখনলৈ আহে কিন্তু মই ভাবোঁ ফিগাৰটোৰ লগত মুখখনো কিন্তু ইম্পৰ্টেণ্ট বুলি মোৰ লাগে আৰু হয়তো বেলেগৰ নহ'বও পাৰে অলপ ফিচাৰ্ছবিলাক ধুনীয়া হোৱাটো ইম্পৰ্টেণ্ট যেন মোৰ লাগে দেই হয়তো বেলেগে সেইটো নহ'বও পাৰে নাজানো কিন্তু মোৰ মানে অনুভৱ হয় যে তুমি যেন মডেল হোৱা হ'লে বৰ ভাল লাগিলেহেঁতেন কেতিয়াবা ভাবিছিলা নেকি মোৰ একদম সৰুৰ পৰা এইটো মানে বিৰাট চখ আছিলে মানে মডেলিং কৰা সৰুতে এক্টিঙৰ বিৰাট প্ৰথম চখ সৰুতে নাটক বহুত কৰিছোঁ আমাৰ দিনত তেতিয়া কি হৈছিলে তোমাৰ ষ্টেজৰ ইমান মানে টেকন'লজি অহা নাছিলে ন এটা ছেটিংছৰ পৰা আৰু এটা ছেটিংছ সলাওঁতে আমাৰ বহুত টাইম লয় আমি সেইখিনি ৰখি থাকিব লাগে সেইটো কাৰণে ৰওঁতে মানে আমাৰ গোটেই ড্ৰামাখন ৰাতিপুৱাগে এখন ড্ৰামা ফুল ফ্লেজত ড্ৰামা কৰিলে আগতে নৃত্য নাটিকা আছিলে নৃত্য নাটিকা অলপ সময় লয় তাৰপিছত তোমাৰ ড্ৰামাখন কৰি আমি ৰাতিপুৱা আহোঁ আৰু কিন্তু চখত মানে একদম চকু পুৰি যায় তথাপিতো মানে কৰোঁ সৰুৰ পৰা কিন্তু সেইটো মানে কৰি আহিছোঁ দেই মোৰ দাদাই এইটো ক্ষেত্ৰত মানে মোক সদায় লৈ যোৱা আনা এটা মানে সি আৰু বডিগাৰ্ড টাইপৰ আৰু সি নিজেও কৰি ভাল পায় তাৰপিছতে যেতিয়া মই কলেজত পঢ়িছোঁ তেতিয়া মই এই ফেশ্বনটো বুজি পাইছোঁ আৰু তেতিয়া সৰুতে বুজি পোৱা নাছিলোঁ ইমান ফেশ্বন কিন্তু মই সদায় ইভিনিং টাইমত মানে সদায় সাজিম কাচিমে আৰু যোন যি হওক মই মানে ধুনীয়াকৈ সাজি ভাল পাওঁ ধুনীয়াকৈ আৰু মই এনেকুৱা আছিলোঁ কাপোৰবিলাক কাটি নিজৰ হাতে চিলাই মই বেলেগ কৰি সদায় ভাল পাওঁ মানে ডিজাইনবিলাক ডিজাইন কৰি পেলাই হয়তো মই তেতিয়া ফেশ্বন ডিজাইনাৰ কি মডেল কি মই একো নাজানো তাৰপিছতে কি চখটো আছে মানে আছিলে হাতত কামটো আৰু মানে নিচাটো আছিলে তাৰপিছত লখিমপুৰ কলেজত পঢ়িছোঁ ন গাৰ্লছ কলেজত তেতিয়া ফেশ্বন শ্ব' পাতিছে তেতিয়াহে গম পাওঁ যে ফেশ্বন শ্ব' বোলা বস্তুটো এনেকুৱা হয় আৰু তেতিয়া ইমানো মানে আমিতো গাঁৱৰ ছোৱালী ইমান গাঁৱলীয়া পৰিৱেশত থকা ইমানো বুজি নাপাওঁ তেতিয়া লাহে লাহে মানে যেতিয়া আমি টাউনত যেতিয়া আমি হেৰিয়াত কলেজত পঢ়োঁ তেতিয়া ছোৱালীবিলাকৰ ফেশ্বনবিলাক দেখি পেলাই চাই মেলি অলপমান কপিও মাৰোঁ কেতিয়াবা মানে কি ভাবোঁ আৰু নিজে কপি মাৰোঁ মানে কি নিজে ভালকৈ থাকিম এনেকুৱাকৈ থাকিম এনেকৈ থাকে কেনেকৈ সেই বস্তুটো মানে চাওঁ আৰু ভাল ছোৱালী দেখিলে ওপৰ পাতলৈকে লক্ষ্য কৰোঁ কেনেকৈ কি পিন্ধিছে ন তাৰপিছতে কি হ'ল তেতিয়া ফেশ্বন শ্ব' গৈছোঁ সেইবাৰ ফাৰ্ষ্ট হৈছোঁ মই তাৰপিছতে পঢ়াটো তেতিয়াতো তোমালোকে জানাই যে আমাৰ পঢ়া সময়ত মাহঁতে আমাক কি অকল পঢ়াটোৱেই জানে
বেলেগ কৰিব পঢ়িবি হয় ডক্টৰ নহয় ইঞ্জিনিয়াৰ নহয় মাষ্টৰণী ছোৱালী হ'লেতো বেছিভাগ মাষ্টৰণী বুলি ভাবে আৰু মানে অলপ পঢ়া শুনা কৰি বা কলেজত কিবা প্ৰফেচাৰ নহয় কিন্তু মই পঢ়াত ইমান চোকাও নাছিলোঁ এভাৰেজ আৰু যেনেকুৱা মানে ভালকৈ কিন্তু মাহঁতে মানে এনেকুৱা মাও টিচাৰ আছিলে মা যিহেতু ঘৰৰ কাম পূৰা চব কৰি স্কুল যায় আমাক ইমান পঢ়াবলৈ ইমানো টাইম নাপায় নিজে নিজে কৰা কিন্তু দেই যি কৰিছোঁ মানে একদম নিজে নিজে কৰি তেনেকৈ চবতে মানে ভালকৈ ৰিজাল্ট কৰি আহিলোঁ আহি পেলাই যেতিয়া তেজপুৰ ইউনিভাৰ্চিটিত পাইছোঁ তেতিয়া আকৌ ফেশ্বন জগতখন আকৌ বেলেগকৈ জানিলোঁ কাৰণ তাতে মানে অকল আমাৰ লখিমপুৰৰ নিচিনা সৰু জেগা তেনেকুৱা কত সৰু জেগা আহি পেলাই অসমৰ বাহিৰৰ মানুহো তাত ছোৱালীও থাকেহি সেইটোৱে মোৰ লাইফটো আৰু অকণমান মানে এক্সাইটমেণ্ট আনিলে আৰু জানিবলৈ সুবিধা পালোঁ যে এনেকুৱা সেয়া আৰু মানে কি মই এনেকুৱা নহয় এনেকুৱা জেগাত জন্ম হোৱা নাই যে মই অলৰেডি সৰুৰ পৰা চব দেখি আহিছোঁ মোৰ কাৰণে আচল হোৱা কিছুমান বস্তু কিন্তু মোৰ এনেকুৱা এটা কোৱালিটি হয়তো মোৰ কোৱালিটি বুলি ক'ম এডাপ্টেশ্যন মানে কিবা এটা পৰিৱেশত মই খাপ খাই যাব পাৰোঁ কিন্তু মই এই বস্তুটো মানে মই কপি কৰা বুলিও নহয় মই নিজৰ এটা ষ্টাইল বনাই লওঁ আৰু কোনেও মোক মানে সেই বস্তুটো মানে ধৰিব নোৱাৰে ধৰা মই কোন জেগাৰ পৰা আহিছোঁ কি আহিছোঁ সেইটো মেটাৰ নকৰে মই ইমান মানে মই কথা কওঁ বা মই একদম বিৰাট মানে হহুৱাই ভাল পাওঁ মোৰ লগৰ ছোৱালী এতিয়া যদি কোনোবাই এই পডকাষ্ট চায় তেতিয়া গম পাব যে মানে মোৰ কাৰণে সিহঁতি বহুত হাঁহিছে আৰু সেই মানে এই মানে এটা কি হ'ল গ্ৰুপৰ মানে যোনটো এট্ৰেকশ্যন সেইটো মই নাজানো মই একো ফিল্টাৰ লগাই কথা নকওঁ ফিল্টাৰ নকৰোঁ কাৰণে মানে ধৰা চবেই কথাবোৰ শুনি হয়তো জবজংকৈ কওঁ কাৰণে ভাল পায় কাৰণে হাঁহে চাগে এনেকুৱা আৰু চেণ্টাৰ অফ এট্ৰেকশ্যন বুলি কয় যে তেনেকুৱা এট্ৰেকশ্যন এটা আছিলে চাগে সেইটো কাৰণে চবেই ভাল পায় আৰু দেই সেইটো সময়ত তাৰপিছতে তাতো তেনেকৈ ফেশ্বন শ্ব' কৰিছোঁ তাৰপিছতে আহি পেলাই গুৱাহাটীত যেতিয়া মই চাকৰি কৰি আছিলোঁ প্ৰথম গুৱাহাটীলৈ আহিছোঁ সেইটো এটা বেলেগ আকৌ গুৱাহাটীৰ ছোৱালী দেখিছোঁ আকৌ মানে ফেশ্বন মানে কি আৰু মানে লোকক দেখি শিকোৱা হয় আপডেটেড হৈ গৈ আছোঁ মানে যে ফেশ্বন সেইটোৱে নহয় কিন্তু মানুহ যদি মই একেজনী আছোঁ ষ্টাইলটো কৰিবলৈ শিকিছোঁ হয়তো কেনেকৈ থাকিব লাগে কেনেকৈ হয়তো আগতে বেলেগ এটা ড্ৰেছ এইটো এনেকৈ নিপিন্ধে এনেকৈ পিন্ধে বুজিছোঁ সেইটো তাৰপিছতে চিনেমাও তেতিয়া আহিলে তেতিয়া চিনেমা চোৱা হ'লোঁ আগতেতো ঘৰৰ পৰাতো কত পাৰ্মিশ্যন লৈ যাব লাগে আমি এখন কেতিয়াবা চিনেমা চাবলৈ পাওঁ ন আৰু ঘৰত টিভিও ব্লেক এণ্ড হোৱাইট কি ড্ৰেছ পিন্ধিছে কি ড্ৰেছ নিপিন্ধিছে ইমান তেনেকুৱা আছিলে ন তাৰপিছতে সেই তেনেকৈ আহি পেলাই গুৱাহাটীত যেতিয়া আছিলোঁ নহয় তেতিয়া মই ICICI বেংকত তেতিয়া চাকৰি কৰি আছিলোঁ তেতিয়া মই পেয়িং গেষ্ট আছিলোঁ এটা হেৰিয়াত তাৰ অ'নাৰগৰাকীৰ ড্ৰেছ পিন্ধি মাইনী ৱাইফ যি মোক একদম ভণ্টি নিচিনা মৰম কৰে তাই ড্ৰেছ পিন্ধি তাই জুৱেলাৰী পিন্ধি মই যোৰহাটত গৈ মিছ আছামৰ মানে কণ্টেষ্টত ভাগ লৈছোঁ আৰু তাতে মই ফাৰ্ষ্ট ৰানাৰ আপ হ'লোঁ গম পাইছোঁ তুমি তাৰমানে মডেলিংটো কৰি আছোঁ লাহে লাহে কৰিছোঁ আকৌ গুৱাহাটী আহিলোঁ তেতিয়া মানে কি হোষ্টেলত থাকোঁ তেতিয়া এজন মানে লগৰ কোনোবাই হয়তো ক'ৰবাত ৰেফাৰেঞ্চ দি দিয়ে যে মানে এনেকুৱা ছোৱালী এজনী আছে বুলি মডেলিঙত ইণ্টাৰেষ্টেড আৰু দেখে ময়ো তেতিয়া ওখ পাখল আহি পাহি আছিলোঁ ন এতিয়াহে আৰু খাতে পুতি গ'লোঁ তাৰপিছতে তেতিয়া মানে মাতে আৰু তেতিয়া এডভাৰটাইজ কৰিছোঁ হা ধৰা এই মিঠাতেলৰ এডভাৰটাইজ শাড়ীৰ এডভাৰটাইজ এনেকুৱা দুটা এটা পাইছোঁ আৰু তাৰপিছতে আৰু চিৰিয়েলৰ কাৰণে অকণমান আহিছিলে কিন্তু মানে তেতিয়া তাৰপিছতে মোৰ বিয়া হ'ল বিয়া হোৱাৰ পিছত মানে এইটো চেপ্টাৰ ক্ল'জ হৈ গ'ল কিন্তু পোকটো থাকি গ'ল আৰু এতিয়া পোকটো এতিয়া কামুৰি থাকে এতিয়া সেইটো কাৰণে মানে খুজলি মিটাই থাকোঁ মানে জানিছোঁ এতিয়া তুমি গম পালোঁ যে তুমি মডেলিঙো অলপ চলপ কৰিছিলা কিন্তু তোমাৰ ফটোগ্ৰাফীটোলৈ তুমি ইণ্টাৰেষ্টেড কেনেকৈ হ'লা আৰু ফটোগ্ৰাফীলৈ কেনেকৈ আহিলা আৰু মোৰ এটা বিশেষকৈ ভাল লাগে যেতিয়া মহিলা ফটোগ্ৰাফী মানে ফটোগ্ৰাফাৰ হয় আৰু মোৰ এনেকুৱা ফিল হয় যে মহিলা ফটোগ্ৰাফাৰৰ লগত যেন মডেল এজনী বহুত বেছি কমফৰ্টেবল হ'ব এনেকুৱা লাগে হয় সেইটো হয় মই এতিয়া কাম কৰি গম পাইছোঁ যে মই ফটোগ্ৰাফী মই প্ৰফেশ্যনেলি কৰা তোমাৰ 3 বছৰ মানেই হৈছে তাৰ আগতে তুমিতো জানা মই ফুড ফটোগ্ৰাফী কৰি থাকোঁ আৰু তেনেকৈ যেতিয়া ফেচবুকৰ জৰিয়তে ফটোবিলাক দিওঁ চবেই যেতিয়া এপ্ৰিচিয়েশ্যন পাওঁ তেতিয়া ভাল লাগে ন তুমি ফাৰ্ষ্ট ফুড ফটোগ্ৰাফী কৰিছিলা আৰু কিন্তু এটা কথা বহুত ভাল লাগে যিবিলাক ফুড কম্পিটিশ্যন হয় যিবিলাক হেৰিয়াত গ্ৰুপত সেইবিলাক যেতিয়া এৱাৰ্ড পাওঁ তেতিয়া খুব ভাল লাগে কিন্তু ঘৰতে থাকে ন বস্তুটো যে ঘৰতে থাকে মই অকণমান দুটা মানুহে জানিলে কিন্তু মোৰ হাতত পইচাওতো নাহে তেনেকৈ ৰাইট সেইটো যেতিয়া মই তেতিয়া ভাবিলোঁ যে মানে এইটো প্ৰফেশ্যনেলি কৰা ভাল হ'ব আৰু মই শিকা ভাল হ'ব যিহেতু তুমি এগৰাকী ফটোগ্ৰাফাৰ হয়নে নহয় তাৰোপৰি বিভিন্ন ফিল্ডত তুমি এক্টিং ফিল্ডত কাম কৰিছা বা বাহিৰত মানে মানুহৰ কেতিয়াবা মানে কিছুমান অসুবিধাৰ কেতিয়াবা সন্মুখীন হোৱা যায় যিহেতু
লেডিজৰ ফটোগ্ৰাফাৰ হ'লেও তাতে দেখিবলৈ ধুনীয়া গতিকে তুমি হয়তো কেনেকুৱা ধৰণৰ কেতিয়াবা কিছুমান নিগেটিভ ইম্পেক্ট পৰে গতিকে তাৰ বিষয়ে অকণ ক'বা নেকি তেনেকুৱা পাইছা নেকি কেতিয়াবা মানে কি হয় এনেকুৱা প্ৰথম কথা হ'ল কি ফটোগ্ৰাফি কৰাটো মানুহে মাইকী মানুহৰ কাম নহয় বুলিয়ে ভাবে মহিলাই কৰিব পৰা কামত নধৰে সেইটো কাৰণে মানে কি ফটোগ্ৰাফি কৰিবলৈ গ'লে বা এইটো লাইনত মানুহ গ'লে সদায় বদনাম কৰিবলৈ এচাম মানুহ ৰখিয়ে থাকে যি কৰিব মুঠতে তুমি যি ভাল কৰা তুমিহে জানা কিন্তু দেৰিকে সোমোৱা কিবাহে কৰিলে ঢেৰ মই মানে চব ইগনোৰ মাৰোঁ চব আৰু কি হয় মানে পাওঁ মানুহ তেনেকুৱা পাওঁ দেই মানে যোনে মেনুপুলেট কৰিব খোজে মানে ধৰা কিবা এটা চান্স দিব কিবা এটা মই সদায় একদম চিধা কথা কামৰ কাৰণে পাৰ্চনেল ৰিলেশ্যনশ্বিপ বিল্ড নকৰোঁ মই মোক কাম কৰিম যদি টেলেণ্ট আছে মই কাম পাম আৰু নহ'লে মই হোটেলত বাচন ধুম মই কৈও পাইছোঁ এনেকুৱা কথা কৈ দিছোঁ পূৰা মই হোটেলত বাচন ধুম কাৰণ মই বাচন ধোৱাটো কামটো জানো নিজে খাবলৈ মোৰ তাতকৈ যদি একেবাৰে উপায় নোহোৱা হয় কিবা কৰি খাম কিন্তু মোৰ পাৰ্চনেল ৰিলেশ্যনশ্বিপ মই ভাল নকৰোঁ সেইটো কৈ দিওঁ আৰু মই ইমান মানে কি ইমান বেছি আৰু কোনোবাই মানুহবিলাকে যেনে বদনাম কৰে মানে কি আৰু কিছুমান মানুহ এনেকুৱা আছে নহয় মানে কি ধৰা চান্স নাপালে একো কিবা যদি কয় আৰু বেয়াকৈ তেতিয়া মানে বদনাম কৰে আৰু মই এটা কথা মানে সৰুৰ পৰা কেতিয়াও মোক বদনাম কৰা মানুহক মই কেতিয়া সুধি পোৱা নাই তই মোৰ কথা এনেকৈ কৈছিলি তুমি এনেকৈ কৈছিলা নাই সোধা মই কেলৈ নুসুধো মোক বদনাম কৰিলে মোক চকু দিছে মই এইটো এটা মানে নিজৰ পজিটিভলি লওঁ মোক চকু দিছে মোক কিবা এটা হয়তো ভাল দেখিছে সেইটো কাৰণে মোৰ কথা পাতিছে মোৰ কথা আলোচনা কৰিছে পাতক আৰু মোৰ চৰিত্ৰৰ হেৰি কৰিবলৈ বা মই যি কৰি আছোঁ তাত জাজমেণ্ট কৰিলে তুমি কোন তোমাকতো মই চিনি নাপাওঁ গতিকে তোমাৰ কথা মই কেলৈ গাত লগাম মোৰ মেণ্টেল পিচ কেলৈ মই হেৰি কৰিম ব্যাঘাত জন্মাবা সেইটোৱে মোৰ কথা হ'ল কিমানে মই কাৰো কথাত মানে এই কয় যে এখন কাণে সোমালে এখন কাণে হ'লে লগৰ 2-4জনীক মই তাকো উপদেশ দিয়া বুলিয়ে ক'ব কাৰো কথা কাণ নিদিবি নিজৰ কাম কৰ এদিন মুখ বন্ধ কৰ চবৰে মুখ বন্ধ হৈ যাব যেতিয়া ভাল কাম কৰিবি চবৰ মুখ বন্ধ হৈ যাব গতিকে নিজক ফ'কাছ কৰ তই বেলেগক মাথা মাৰি উন্মুখে এইটো ক'লে তোৰ মাথাটো এনেই যদি গৰম কৰি লয় তেতিয়াহ'লে কি হ'ব কি নিজৰ কামত মানে ফ'কাছটো নাথাকিব ফ'কাছটো কি তোমাৰ এইমটো কি তোমাৰ নিজৰ যোনে কি কৈছে কি নকৈছে আৰু ধুনীয়া দেখাটো এনেকুৱা নহয় যে মানে বহুত ডাঙৰ কোৱালিটি সেইটো ভগৱানে দিছে কোনোবাই থাকিব জানে হয়তো বহুত ধুনীয়া ছোৱালী আছে হয়তো থাকিব নাজানে কাৰণে কিছুমান ধুনীয়াটো নাই নুফুটে ধুনীয়াটো কনফিডেন্সটো মেইন কথা একদম ৰাইট কথা কৈছা আৰু মোৰ আচলতে কি জানে দৰ্শকসকল মোৰ ৰুমিৰ লগত কথা পাতি খুব ভাল লাগিছে ৰুমি এগৰাকী সহজ সৰল আৰু সত্য কথা কোৱা মহিলা স্পষ্টবাদী মহিলা কাৰণ চাওক তেখেতে লখিমপুৰৰ তেওঁ কৈছে যে লখিমপুৰৰ এখন সৰু গাঁৱৰ পৰা আহিছোঁ মানুহে পটককৈ এই কথাষাৰ ক'বলৈ কিন্তু নকয় বহুত মানুহে নকয় হেজিটেশ্যন কৰে মই কিন্তু আজি মোৰ ভাল লাগিছে মানে কি তোমাৰ লগত সঁচা চিৰিয়াছলি কৈছোঁ বহুতে নকয় কিন্তু তুমি ইমান ধুনীয়াকৈ মানে কৈছা এখন আজিৰ এই পডকাষ্টৰ মঞ্চত এইটো কাৰণে মানে তোমাক সঁচাকৈ চেলুট দিছোঁ আৰু এটা কথা কওঁ দেই এইটো সময়তে তোমাক মানে কি কিছুমান মানুহে কয় শুনিছোঁ দেই মই গুৰুত্ব নিদিওঁ সুধিবলৈও নাযাওঁ সেইটো মই আগতেই কৈছোঁ কৈছে যে মানে কয় মানে যে মানে ৰুমি তেনেকুৱা জেগাৰ পৰা অহা ছোৱালী মানে এনেকুৱাতো থাকিবলগীয়া নহয় মই কেনেকৈ থাকিম তোমালোকে ডিচাইড কৰিবা নেকি তেতিয়াহ'লে মোক এই দেখোন প্ৰধানমন্ত্ৰীয়ে দেখোন চাহ বেচিছিলে চাহ বিকিয়ে থাকিব নেকি মই যে সেই জেগাৰ পৰা আহিও যে উন্নতি কৰি আজি ইমানত পাইছোঁ তোমালোকতো ভাল জেগাত আছিলা কেলৈ ওপৰলৈ নগ'লা তোমালোক কেলৈ ওপৰলৈ নগ'লা তোমালোকতো একে জেগাত আছে মই তোমালোকৰ লেভেলত তোমালোকে কথা পাতিবলগীয়া মোৰ কথা আলোচনা কৰিবলগীয়া জেগাত মই পাই গ'লোঁ তোমালোকতো একে জেগাত আছিলে মইতো তোমালোকৰ আলোচনা কৰাই নাই কাৰণ তোমালোকক মই চোৱাই নাই সেইটো চকুৰে তাৰমানে সেই পৰচৰ্চা কৰাৰ কাৰণে সেই মানুহখিনি সেই জেগাতেই থাকি গ'ল যদি তেওঁলোকে পৰচৰ্চা নকৰিলেহেঁতেন নিজৰ মানে টেলেণ্টৰ ওপৰত চকু দিলেহেঁতেন আজি মানে তেনেকৈ কথা পাতিব লগা নহ'লহেঁতেন সেয়া আৰু সেইটোৱে আৰু দ্বিতীয়তে কথা হ'ল যে নাৰী মানুহে কয় যে স্বাধীন নাৰী স্বাধীনতা স্বাৱলম্বী হোৱাটো দৰকাৰ নাৰী স্বাধীন হোৱাটো দৰকাৰ এইটোৰ ওপৰত তুমি কি ক'বা পুৰুষ আৰু মহিলাৰ স্বাধীনতাটো সমাজখনে এনেকুৱাকৈ ছেট কৰিছে যে মানে পুৰুষে জন্মৰ পৰা কিছুমান অধিকাৰ লৈয়ে যেন জন্ম হৈছে অথচ একে প্ৰচেছতে জন্ম হৈছে একে পৃথিৱীলৈ আহিছে একেটা প্ৰচেছতে কিন্তু আমাৰ সমাজখনে এনেকুৱা কৰি থৈছে যে মানে
পুৰুষসকলে যেতিয়া এটা বাচ্ছা ল'ৰা ছোৱালীটোৰ ডিফাৰেঞ্চটো ইমান গম নাপায় ন, কিন্তু এনেকুৱা নহয় সৰুৰ পৰা পুষ্টি সাধন কৰা হয়, ল'ৰা নাকান্দে বা ছোৱালী ভালকৈ বহিবি আৰু দেৰিকৈ ঘৰ সোমোৱা, কিছুমান অধিকাৰ মানে আছে ল'ৰাবিলাকৰ কাম কৰাৰ অধিকাৰ, যেনেকৈ কাম কৰিবলৈ এজন ল'ৰাহে মানে আগবাঢ়ি যোৱাটো মানে বেছি মানে ইম্পৰ্টেঞ্চ দিয়ে বা সেইটো প্ৰায়ৰিটি। যেতিয়া এজনী ছোৱালী আৰু ল'ৰাজনী বা এখন ঘৰত আছে, কিবা এটা কাৰণত কোনোবাই পঢ়িব পৰা নাই, সদায় ছোৱালীজনী ছেক্ৰিফাইচ কৰিব, কিন্তু ছেক্ৰিফাইচটো সদায় ছোৱালীজনীৰ পৰা লোৱা হয়। আৰু যদি ধৰক কিবা এটা ধৰক এনেকুৱা মই এতিয়া যেনেকুৱা কাম কৰিলোঁ, মোৰ হাজবেণ্ডে আজি 20 বছৰ যদি কাম কৰি আছে অফিচত, তেওঁ যদি 1 বজাতো সোমাবলৈ আহিছে কোনো সুধিবলৈ মানে তেনেকুৱা মানে কুৱেশ্যন নকৰে। আৰু আমি যদি গৈছোঁ তেতিয়া কুৱেশ্যন 10টা কুৱেশ্যন, ক'ত আছিলে কি কথা, এনেকুৱা হয় অধিকাৰবিলাক মানে। আৰু এটা কথা, অধিকাৰ নাৰীয়ে কিন্তু আজি এতিয়া আমাৰ জেনেৰেশ্যনলৈকে যোনখিনি হৈ গ'ল সেইখিনি সময়লৈকে আমাৰ মাহঁতেও মানি লৈছিলে, মানে অধিকাৰটো সমাজে ছেট কৰিছে, কিবা চিন্তা ইমান নকৰে, মানি লয়। মানে হয়তো স্বামী বা মতাজন ঘৰত থকা পুৰুষজন মানে প্ৰটেক্টৰ যোনে হয়, তেওঁ বলিও হয়। সুস্থ সবল এজন যদি মানুহ আছে, এজনী যদি ছোৱালী আছে, এটা যদি ল'ৰা আছে সুস্থ সবল, ল'ৰাটোৱে ভাত খাওঁতে থালখনো যদি উঠাই নিনিয়ে, ছোৱালীজনীয়ে সেই বাচনখিনি কেলৈ ধুব লাগে? এজনী ছোৱালীয়ে গোটেইখিনি বাচন লৈ যায় ধুবলৈ, একে পঢ়া শুনা কৰে, সি যেনিবা ক্লাছ 9ত পঢ়ে, তাই যেনিবা ক্লাছ 8ত পঢ়ে, কথাটো ক'লোঁ। যেতিয়া ভাত খাব নহয়, সি হাতখন তাতে ধুই গুচি যাব, ৰাইট। কিন্তু ছোৱালীজনীয়ে গোটেই বাচনগাল হয়তো ধুব লগা হ'ব পাৰে। সৰুৰ পৰা মানে এনেকুৱা নহয়, মানে ঘৰৰ কামৰ কাৰণে মানে তৈয়াৰ কৰি থয় মানে ছোৱালীজনী, আৰু যাতে বিয়া হোৱাৰ পিছত শুনিব লগা নহয় ঘৰত কি কৰি আহিলি। মানে এইটোৱে যে মানে মাইণ্ডছেটটোৱে তেনেকুৱা যে মানে অকল মানে আজি ইয়াত কাম কৰিছোঁ আৰু কাইলৈ বেলেগ এখন ঘৰত কাম কৰিবলৈ, কাৰোবাক মানে হেৰি কৰিবলৈ, শুশ্ৰূষা কৰিবলৈ তোক ৰেডি কৰি পঠিওৱা হৈছে, এনেকুৱা টাইপৰ আছিলে। আমিও সৰুতে হয়তো সেইটোৱে ভাবি থাকিলোহেঁতেন, কিন্তু এতিয়া যেতিয়া মেচিয়ৰ্ড হ'লোঁ যে এইটো ভুল বুলি যেতিয়া আমি ভাবিছোঁ যে এইটোতো হ'ব নোৱাৰে কেতিয়াও, আমাৰ মাহঁতে যোনখিনি কৰি আহিলে, আৰু মাহঁতক যেতিয়া এনেকুৱা মানে আমাৰ জেনেৰেশ্যনটো এতিয়া মানে মোৰ লগৰ সমসাময়িক যিখিনি মহিলা আছে, তেওঁলোক এতিয়া ধৰা নেক্সট জেনেৰেশ্যনৰ শাহুৰ হ'ব ন। মোৰ মাহঁতৰ দিনত কি আছিলে, চব নহয় বাৰু, কিছুমানৰ কথা কৈছোঁ দেই, একদম মানে 90% শাহুৰে কি আছিলে মানে, তেওঁলোকে যিখিনি কষ্ট ভুগিলে, আমি কেঁচুৱা জন্ম দিওঁতে ইমান কষ্ট কৰিছিলোঁ, ইমানখিনি কৰি আহি আমি আকৌ এয়া জুইশালত দি বনাওঁ, নিজৰ কষ্টটো গোটেইখিনি কয় যে মই ইমান কষ্টখিনি খালোঁ, মই এই ছোৱালীজনীক নিদিওঁচোন, কোনো চিন্তা কৰা নাই, হয়নে? সদায় খালি এইটোৱে কথা কোৱা যায় যে মই দেখোন ইমান দূৰৰ পৰা পানী আনি, তহঁতনো কি মানে একদম চাহাবজাদি হলিনো, তহঁতি কি কৰিব নোৱাৰা? যে এজনী ছোৱালী প্ৰথম যেতিয়া মা হ'বলৈ যায়, তেতিয়া এটা বেলেগ পৰিৱেশত সোমায়, কেঁচুৱাটোৱে ডাঙৰ কৰিব, টোপনি ক্ষতি, হাজবেণ্ড, নিজৰ চেহেৰা ভাল কৰি ৰাখিব লাগিব, হয়নে নহয়? কিমান এটা মানে নিজৰ ওপৰত মানে এটা প্ৰেছাৰ থাকে। সেই মানুহটো এজনী মাইকী মানুহ, সেই কথাটো এজনী মাইকী মানুহে যদি নুবুজে কেনেকৈ হ'ব? তুমি যদি কষ্ট কৰিলা, তোমাৰ সময়ত আছিলে, কৰিলা, হৈ গ'ল, তুমিতো সলাব নোৱাৰা। অহা জেনেৰেশ্যনটো ভাল কৰা ন। এতিয়া মই তোমাৰ চেনেলৰ যোগেদি মানে মোৰ সমসাময়িক যোনে শাহুৰ হ'বলৈ গৈ আছে, তেওঁলোকক এটা কথাই ৰিকুৱেষ্ট কৰিম যে মানে তুমি যি পালা, তুমি কিন্তু পাছ অন নকৰিবা, তেতিয়া সমাজখন শুধৰিব। আৰু অধিকাৰ মানুহক মানে দিয়া বস্তু নহয়, অধিকাৰ নিজে ল'বা। সদায় এটা কথাই মই নিজে কৰি আহিছোঁ, অধিকাৰ কোনেও নিদিয়ে। তুমি কাক অধিকাৰ বিচাৰিছা? কোন তেওঁ অধিকাৰ দিবলৈ তোমাক অধিকাৰ দিব? তেওঁ কোন? তেওঁ যে ইমান কথাৰ যে অধিকাৰ নিজে নিজে লৈ লৈছে, মই পুৰুষ হ'লো বুলি ইমানখিনি কথাৰ অধিকাৰ নিজে আহি গৈছে, তুমি কিয় তেওঁ পাৰ্মিশ্যন লৈ চব কথা কৰিব লাগে? ৰাইট। অধিকাৰ নিজে নিজৰ ল'বা। আৰু তুমি শুদ্ধত আছা যদি তুমি কেতিয়াও কাৰোলৈ ভয় নকৰিবা, নিজৰ ভইচটোৰ ওপৰত যুক্তিৰে কথা ক'বা। মাইকী মানুহ এটা বদনাম আছে যে মাইকী মানুহে বহুত মুখ চলায়, মুখ নচলাবা, নচলালেও হ'ল। যুক্তিৰে তুমি 3টা কথা কোৱা, 4টা কথা কোৱা, যুক্তি যদি আছে তেওঁ তুমি তেতিয়া মানিও লোৱা। সৰু হ'বলৈও মই বেয়া নাপাওঁ, যুক্তিৰে কিন্তু মোক বুজাব লাগিব। সৰুৰ পৰা মই এটা কথা, নিয়ম, যেনেকৈ মাহঁতে সৰুতে নিয়মবিলাক যে ল'ৰাবিলাকে ধৰা বহুত নিয়মৰ পৰা বাচি যায়, মাহেকীয়া হোৱাৰ পৰা বাচি গ'ল। আমি মাহেকীয়া হোৱাৰ পৰা একেবাৰে কিবা হেৰি হোৱা টাইপৰ চুকত সোমাই থৈ দিবগৈ, হয়নে নহয়? গাত চুলেও যেন কিবা এটা হ'ব,
আমি কিমানখিনি সেইখিনি সময়ত লেলে চেচে টাইপৰ হয়, চাফাৰ কৰিব লগা হয়, চাফাৰ কৰিব লগা হয়। আৰু ল'ৰাবিলাকৰতো তেনেকুৱা একো নাথাকে ন। নাই সেইটোৱে মানে এতিয়া কথা হ'ল কি তোমাৰ এই কথাখিনিৰ পৰাই মই কৈছোঁ যে আচলতে পুৰুষ আৰু নাৰীৰ সমান অধিকাৰ বুলি যে কয়, গতিকে পুৰুষ আৰু নাৰীৰ সমান অধিকাৰ হ'লে প্ৰত্যেকটো ক্ষেত্ৰতে সমান অধিকাৰ হ'ব লাগে। কিন্তু কিছু ক্ষেত্ৰত যেনেকৈ এতিয়া এই আজি ওলালে কথাটো এতিয়া ক'লা, সেইটোত আমি নাৰী আচলতে আমাৰ সুৰক্ষিতও নহয় কিছু ক্ষেত্ৰত। মানে এতিয়া ৰাতি সেইটো আমাৰ সমাজখনেই কৰিছে আচলতে, কাৰণ আমি ৰাতি যদি আজি 1-2টাত ওলাই যাওঁ সেইটো কাৰণে আমাৰ ৰিস্ক আছে, কিন্তু মতা মানুহৰ ইমান ৰিস্ক নাই আকৌ। এইটো কথাৰ কাৰণে কি জানা, মতা মানুহে যেতিয়া পইচা নঘটে নহয় মোৰ খং উঠে। কেলে আমি যিমান ষ্ট্ৰাগল কৰিব লাগে, যেনেকৈ ওলাই গ'লে ভয় হয়নে, ৰাতি দেৰিলৈকে ক'ৰবাত থাকিলে ভয়, কাপোৰ বেয়াকৈ পিন্ধিলে জাজমেণ্ট, কোনোবাই জাজ কৰিব কিবা কৰিব, আৰু বেছি দেৰিকৈ থাকিলে কোনোবাই কথা শুনাব কিবা কৰিব। তোমালোকৰতো একো প্ৰব্লেম নাই। যদি এটা মানে মই এটা চিম্পল কথা কওঁ দেই, মই ভাবোঁ এখন মানে আদৰ্শ ঘৰ কেনেকুৱা হোৱা দৰকাৰ। তুমি হাউচৱাইফ, হাউচৱাইফ তুমি ঘৰখন ধুনীয়াকৈ চাইছা, নিয়াৰিকৈ প্ৰতিপাল কৰিছা ল'ৰা ছোৱালী, নিয়াৰিকৈ তোমাৰ কামখিনি কৰি গৈছা, হাজবেণ্ডক খুৱাই বোৱাই অফিচলৈ পঠিয়াইছা। তাৰপিছত তেওঁ যদি চাকৰি কৰিছে নহয়, তাৰপিছত যে দমফালি মাৰে যে মোৰ পইচা মোৰ পইচা মোৰ পইচা, সেইটো কিন্তু একদম ভুল কথা। তুমি কাৰ জহত তুমি আজি ওলাই গৈ পেলাই তুমি চাকৰি কৰিব পাৰিছা? তুমি যে 9 to 7 তুমি যে ৱৰ্ক প্লেছত দিব পাৰিলা মানুহজনীৰ কাৰণে, ঘৰত তোমাৰ খানা কোনে বনাইছে, ল'ৰা ছোৱালী কোনে চাইছে, ঘৰখন কোনে চাইছে, আলহী আহিছে যদি কিমানখিনি ঘৰত কাম থাকে। গতিকে এইটো এটা হেৰি হৈছে যে 50% তেওঁৰ আচলতে তেওঁৰ নিজে নিজে হ'ব লাগে মোৰ মতে। আৰু যদি ভাল মানুহ হয় নহয়, সেইটো কেতিয়াও মানে পইচাৰ কেতিয়াও ভাল মানুহ হ'লে কেতিয়াও নকয়, কিন্তু কিছু কিছু ক্ষেত্ৰত বহুতক এনেকুৱা শুনিবলৈ মই ঘটিছোঁ, ঘটাটো চব নে, ঠিক আছে মই ঘটিম, মই এতিয়া কৈছোঁ যে মই ঘটিম, তুমি থাকা পাৰিব। এজন মতা মানুহে এজন পুৰুষে চাবা, তুমি দিয়াচোন তুমি হ'লা, তুমি এজনী মাইকী, তুমি কিমান মহিলা হৈ পেলাই কিমানখিনি বস্তু তুমি ঘৰ চোৱা, কাপোৰ তুমি ডিজাইন কৰা, নিজক ভালকৈ ৰাখা, ফূৰ্তিত থাকা, ৰীল বনোৱা, পডকাষ্ট কৰা, তুমি কিমানখিনি কাম কৰি থাকা হয়নে নহয়? কিন্তু তুমি তাৰ লগতে ল'ৰা ছোৱালীও তোমাৰ বেয়া হৈছে নেকি? পঢ়াত ভাল কৰিছা, তেওঁলোক চৰিত্ৰ গঠন কৰিছা হয়নে? কোন ল'ৰা ছোৱালীৰ লগত যাব, কাৰ লগত নাযাব, যাব ইহঁতি কি খাই ভাল পায় চব। যদি মানে পুৰুষে যদি পুৰুষসকলে এই কামটো লৈ লয় যে মই ঘৰখন চাম, তুমি যোৱা, তুমি কাম কৰা, পইচা ঘটি আনা মোৰ সমান, মইতো ঘটি দেখাম, কিন্তু তুমি পাৰিবানে? এতিয়া পুৰুষ আৰু মহিলাৰ কয় সমান অধিকাৰ, এনেকৈ কয় হয়নে নহয়? মানে তুমি ভাবানে সমান অধিকাৰ এতিয়া বৰ্তমান বহুতে কয় বহুতখিনি অধিকাৰ পাইছে বা লমতেও আছে, কিন্তু সঁচা অৰ্থত হয়নে, সেইটো এটা তোমালৈ মোৰ প্ৰশ্ন। মানুহৰ এগৰাকী মহিলা এগৰাকী যেতিয়া বিয়া হৈ আহে নহয়, গোটেই মানে পৃথিৱীখনেই সলনি হৈ যায়। ঘৰত যিজনী ছোৱালী ভৰি হাত দাঙি ধৰা, ইমান কাম নকৰিলেও চলিছিলেও হয়তো, ইয়াত আহি মানে ৰাতিপুৱা এটা বেলেগ এটা পৰিৱেশত মানে সোনকালে উঠিবই লাগিব, মানে গুৰুৰ দায়িত্ব নিচিনা কৰিবই লাগিব, নকৰিলে যেন মই বেয়া বোৱাৰী হ'ম, এটা টেগ। ভাল বোৱাৰী, ভাল বোৱাৰী কি ডেফিনেশ্যনটো কি? ভাল বোৱাৰী শুশ্ৰূষা কৰা, ৰাতিপুৱা সোনকালে উঠা, ভাত বনোৱা, চবেই যি কৰে তাকে উৰণি লৈ লৈ তাকে কেনেকৈ ভাল বেয়া কোনে জাজ কৰে? কি বাকী চাব লগা ছোৱালীজনীৰ টেলেণ্ট একো নাই নেকি? বা ছোৱালীজনীৰ কথা বতৰা কাৰ লগত কেনেকৈ ব্যৱহাৰ কৰিছে, সেইখিনিতো চাব লগা ন। এতিয়া এজনী মহিলা যেতিয়া বিয়া হৈ আহে এখন ঘৰলৈ, নতুন পৰিৱেশত যেতিয়া সোমায়, তোমাৰ ঘৰলৈ আলহী আহিলে তুমি আলহীক আদৰ সাদৰ কৰি তোমাৰ পৰিৱেশটোৰ লগত তুমি চিনাকি কৰি দিবা, হয়নে নহয়? ইজি কোনে কৰিব? তুমি আলহী, মই যেনিবা মই ঘৰখনলৈ আহিছোঁ, বোৱাৰী হয়, মই আলহী, আজি এখন ঘৰক মই আপোন কৰিবলৈ আহিছোঁ। মানুহজনী আমি মহিলাসকলৰ আমাৰ কলিজাটো কিমান ডাঙৰ যে আমি এখন লোকৰ ঘৰ নিজৰ কৰিম, য'ত আমি ডাঙৰ হোৱা নাই, য'ত আমি খেলা নাই, য'ত আমি নিজৰ শৈশৱ কটোৱা নাই, য'ত আমি পঢ়া শুনা কৰা নাই, দিন কটোৱা নাই ন, সেইখন ঘৰ আপোন কৰিবলৈ হ'লে তোমাৰ বহুত এখন সাহস লাগিব ন। মাইকী মানুহ আছে, কোনোবাতো এনেকুৱা আছে নেকি যে মানে শহুৰেকৰ ঘৰত গৈ তেনেকৈ
যেনেকৈ আমি আহিছোঁ তেনেকৈতো মানে বিয়া হৈ গৈ পেলাই গোটেইখিনি কামৰ দায়িত্ব লৈ পেলাই থকাগৈতো নাই। এতিয়া মোৰ ঘৰখন যদি মই এৰি থৈ আহিছোঁ কাৰোবাৰ কাৰণে, সেই ঘৰখনত মই সেই একে আদৰ পাব লাগিব নাই? একেখিনি আদৰ আমি কাৰোবালৈ বিয়া পাতিলেতো ভুল কৰিছোঁ নেকি? এজনী মহিলা যেতিয়া বিয়া পাতে ভুল কৰে নেকি? প্ৰতি খোজতে তেওঁক জাজ কৰা হয় কিয়? কাপোৰহে এনেকৈ পিন্ধিছে, দেৰিকৈহে উঠিলে, ইমান সময়ত চাহ দিব লাগিছিলে, চাকৰ আনিছা নেকি? কি আনিছা তুমি? কি বিয়া পাতি আনিছা? বিয়া পাতিছা কি সমাজত মানে সেইটোৱে চলি আহিছে যে মানে মোৰ শাহুৰে এইখিনি কৰি আহিছে আৰু ময়ো কৰিব লাগিব, মই তাৰ পিছৰ জেনেৰেশ্যনত ঠেলি দিব লাগিব। এগৰাকী শাহুৱে বোৱাৰীজনী অহা আগদিনাখনলৈকে ভাত বনাই ধৰা চবকে খুৱাই আছে, দি আছে, ঠিক আছে। বোৱাৰীজনী অহাৰ পিছৰ পৰা তেওঁ কি হাত ভৰি নচলা হৈ থাকিলে? মানে দি দিলে, আজিৰ পৰা দায়িত্ব তোমাৰ, ঠিক আছে, দায়িত্ব ল'লেও যেনিবা, কিন্তু তেওঁলোকৰ ফালৰ পৰা একো দায়িত্ব নাথাকে নে? যে তোমালোকে কিনি আনিছা নেকি? যিখিনি দিছিলা সেইখিনিতো উভতে তোমালোকৰ ঘৰলৈকে আহিলে, উল্টাই ছোৱালীজনী ঘৰৰ পৰাও আহেহে, হয়নে নহয়? আৰু যদি মই এখন ঘৰত সন্মান পোৱা নাই, সেইটো যদি আদৰ পোৱা নাই, ৰেচপেক্ট পোৱা নাই, তেতিয়াহ'লে মোৰ হাজবেণ্ডজনে শহুৰেকৰ ঘৰত, মোৰ মাৰ ঘৰত কিয় পাব লাগে? কিন্তু য'ত জোৱাইজনে মূৰৰ ওপৰত উঠাই থোৱা হয়, যি কোনো জোৱাইক তুমি চাবাচোন, জোৱাই আহিছে হাঁহ বনাব, জোৱাই আহিছে এয়া, জোৱাইলে এইটো, জোৱাই মানে আগস্থান দিয়ে। য'ত উল্টা তুমি চোৱা, বোৱাৰীজনী সদায় তলত থোৱা হয়, যিহেতু চবকে দিয়াৰ পাছত তাই খোৱা হয়, আৰু খাইছে নে নাখাইছে সেইখিনি আদৰো কৰিবলৈ নাই। কি খাই ভাল পাইছিলে, কি খাই বেয়া পাইছিলে, মুঠতে আমি এয়া ভাল পাওঁ, আমাৰ এনেকুৱা। তোমাৰ কিবা ইচ্ছা আছে নি? তুমি কিবা সুধিছেনে কোনোবা শাহুৰে বা হাজবেণ্ডে হওক? সকলোৰে ক্ষেত্ৰত হয়তো এইটো নহ'ব, কিন্তু সকলোৱে নহ'বও পাৰে, কিন্তু জোৱাইজন যেতিয়া শহুৰেকৰ ঘৰলৈ যায়, তেতিয়া জোৱাইজনে কি ভাল পায় সেইটো বনোৱা হয়। সেইটো মোষ্ট অফ দা মানে মানুহৰ 90% সেইটোৱে হয়। আৰু যেতিয়া বোৱাৰীজনী কথা অহা যায় নহয়, তেতিয়াহ'লে ইম্পৰ্টেঞ্চ নাই তাই কি খাই ভাল পায়, আমাৰ ঘৰত এইটো চলে, হৈ যায় তেনেকুৱা। কিন্তু যদি আগৰ জেনেৰেশ্যনে এইটো ভুল নকৰিলেহেঁতেন, যে মানে আমি যিখিনি পাইছোঁ, মোৰ ছোৱালী কালিলৈকে যদি মই একেজনী মানুহে যদি কৰিব পাৰিছোঁ, আজিও কৰোঁচোন, মিলি কৰোঁ, আৰু এখন হাত বাঢ়িলে মোৰ, সেইটোৱে কাম কৰাৰ ক্ষেত্ৰত কৈছোঁ। আৰু কিছুমান ক্ষেত্ৰত কি হয় জানানে, বোৱাৰীজনী চাকৰিয়াল হ'লে ল'ৰাজনক যদি টিফিন বনাই মাকে দিব পাৰে, ছোৱালীজনীলৈ টিফিন আৰু অকণমান বঢ়াই দিব নোৱাৰানে? সেইটোৱে কিমান মৰম বাঢ়িব চোৱাচোন। লাভ হয়, চবৰে লাভেই হ'ব, কিন্তু এই ভাল হ'লে নহয়, চবৰে লাভ হ'ব, কিন্তু সমাজখন ভাল হ'ব, শাহু বোৱাৰীৰ ৰিলেশ্যন ভাল হ'ব। আৰু শাহু বোৱাৰী যেতিয়া এখন ঘৰত মিলি হাঁহি থাকিব নহয়, তেতিয়া আপুনি হাজবেণ্ডজনৰ মানে মেণ্টেল হেৰিটো হেল্থটো ভাল হ'ব, চবৰে ভাল হ'ব। আমাক লাগে কি, মোক লাগে বিশেষকৈ কি, চব শান্তিত থকা, চব ভালকৈ থকা, হয়নে নহয়? মানে মই তোমাক কৈছিলোঁ, কুৱেশ্যনটো আছিলে সম অধিকাৰৰ, যে সম অধিকাৰ মানে নাৰী আৰু পুৰুষৰ সম অধিকাৰ বুলি ক'লে তুমি কি ভাবা? নাই, সেইটো সম অধিকাৰ কেনেকৈ হ'ব চাবা। এইটো মই ক'লোঁ নহয়, টিফিন বনাইছে, টিফিন বনালে যে সম অধিকাৰ, এই কথাটো যে ক'লোঁ, সম অধিকাৰ মানে এতিয়া মতেও আজিকালি মানে কয় মানে যে সম অধিকাৰ বুলি ক'লে নাৰী পুৰুষে যিটো ৰেচপেক্ট পায় সেইটো নাৰীয়েও পাব লাগে, এইটোৱে ক'লোঁ মই। এতিয়া যেতিয়া বিয়া এখন হৈ ঘৰলৈ যায়, সেইখন নিজৰ আপোন ঘৰ নহয় জানো? কাৰণ এখন ঘৰ এৰি থৈ আহিছে, গতিকে সেই ঘৰখনক নাৰীজনীয়েও উপযুক্ত আদৰ পোৱাটো দৰকাৰী। আৰু দ্বিতীয়তে, যেনেকৈ মানে পুতেকক চাব তেনেকৈও বোৱাৰীয়েকক চাব লাগে, আৰু বোৱাৰীজনীও কিন্তু নিজৰ মা দেউতাৰ নিচিনাই তেওঁলোকক ৰেচপেক্ট কৰিব লাগে, মৰম কৰিব লাগে। একদম চিম্পুল ঘৰ এখন সহজ সৰলকৈ থাকিলে, মানুহ জীয়াই থাকিলে নহয়, মানুহ চব সুখী হ'ব। ৰাইট, কমপ্লেক্স নিজে কৰি লয়। তুমি যদি সহজ সৰল, তুমি আজি ধৰা তুমি মোৰ শাহুৰ, ঠিক আছে, তুমি যদি সহজ সৰলকৈ লৈছা, বাছ এজনী মহিলা মোৰ এজনী সংগী, ময়ো যদি ভাবিলোঁ মোৰ এজনী সংগী, তেতিয়াহ'লে সহজ হৈ গ'ল নাই কথাটো, ভাল হৈ গ'ল, চবেই ভাল হৈ যাব তেতিয়া। আৰু কাম কৰাৰ ক্ষেত্ৰত কি হয়, বোৱাৰীজনী কাম কৰিবলৈ ওলাই গ'লে বোৱাৰীজনী মানে কি বেয়া চকুৰে চোৱা হয়, মানে চাকৰি কৰিলে নহয়, মানে তুমি যেনেকৈ কাম কৰি আছা, মই যেনেকৈ কাম কৰি আছোঁ, অকল চাকৰি মই বৃত্তিমুখী, মানে মই চাকৰি কৰি ভাল নাপাবও পাৰোঁ,
9 to 7 যদি মই জব কৰিবলৈ ভাল নাপাবও পাৰোঁ, মোৰ ইণ্টাৰেষ্ট ব্যৱসায় কৰি ভাল লাগিব পাৰে, মোৰ কাইলৈ পাৰ্লাৰ চলাই পাৰ্লাৰ এখন চলাম মই। আৰু এটা কথা মই এইটো মানে এইখিনিতে কৈ থৈছোঁ যে মানে সম অধিকাৰ বুলি ক'লে চবতে কিন্তু সমান অধিকাৰ হ'ব লাগে। আজি হাজবেণ্ডৰ ঘৰখন কাইলৈ সমান অধিকাৰ কিন্তু বোৱাৰীজনীও হ'ব লাগে। কেলে বোৱাৰীজনী আকৌ ঘূৰি কি ঘৰলৈ যাব নেকি? ঘৰখনো যদি তাই নহয় আৰু যদি হাজবেণ্ডৰ ঘৰখনো নহয়, ঘৰ কোনখন? গতিকে চবতকৈ ডাঙৰ কথা হ'ল সেইটোতো অধিকাৰ লাগিবই যে হাজবেণ্ডৰ ঘৰখন তেওঁৰ ঘৰ। কাইলৈ কোনো এইটো ডাঙৰ কথা, ডাঙৰ ভুল কথা হ'ব যে হাজবেণ্ডে মানে এই কেতিয়াবা যে কিছুমান মানুহ পাওঁ আমি ন যে ঘৰৰ পৰা উলিয়াই দিয়ে কিবা কৰা, একদম সেইখিনিতো একদম বেয়া কথা নহয়নে? আৰু এটা কথা মোৰ ঘৰ বুলি কয় যে আমি এতিয়ালৈকে যোনখিনি মানুহ এতিয়ালৈকে এইটো বয়সলৈকে আমি যোনখিনি মানুহ এতিয়া অহা যোনটো জেনেৰেশ্যন নহয় সেইটো কিন্তু নহয়। তেওঁলোকে সদায় মানে ছোৱালীবিলাকে আজিকালি নিজৰ ঘৰ, হাজবেণ্ডৰ ঘৰ মাৰ ঘৰ এয়া নহয়, সদায় আজিকালি নিজে পইচা ঘটি নিজৰ ঘৰ এখন কৰিবলৈ আৰু বিয়া পাতিবলৈ আজিকালি ছোৱালী ভয় কৰা হৈছে সঁচাকৈ। আগৰ যিবিলাক এক্সপিৰিয়েঞ্চ হৈ আছে নহয় পাতিবলৈ ভয় কৰা হৈছে, সেইটো যাতে নহওক ন। ডিভোৰ্চৰ হাৰটোও বহুত বেছি হৈছে, গতিকে পৰকীয়া প্ৰেমো বহুত হৈছে। সেইকাৰণে আমি বহুত ক্ষেত্ৰত আমাৰ এটা ছিষ্টেমটো অকণমান ভাল হোৱাটো বহুত প্ৰয়োজন। হয়, ঠিকেই কথা। আচলতে বহুত কথা পাতিবলৈ থাকিলে ৰুমি, কিন্তু তথাপিও আকৌ কেতিয়াবা আমি এনেকৈ বহিম, কথা পাতিম। খুব ভাল লাগিছে কথা পাতি। আৰু আমাৰ যিসকল ব্যক্তি আহে আমাৰ অনুষ্ঠানলৈ তেওঁলোকৰ পৰা এটা মেছেজ বিচাৰোঁ, গতিকে তোমাৰ পৰা আমাৰ মহিলাসকলৰ কাৰণে এটা মেছেজ বিচাৰিছোঁ। মহিলাসকলক মই এইটোৱে ক'ম যে আপোনালোকে নিজৰ কাৰণে জীয়াই থাকক আৰু যিমান পাৰে নিজে কাম কৰক। নিজৰ হাতত যেতিয়া পইচা আহিব, যেতিয়া ইনকাম আহিব নহয়, তেতিয়া আপোনালোকে চাব আপোনালোকে কিমান মনটো ফূৰ্তি লাগিব আৰু নিজে বিচৰাটো নিজেই কৰিব পাৰিব আৰু অধিকাৰৰ কাৰণে আপুনি কাৰোকো হাত নেপাতিব। অধিকাৰ আপোনাৰ নিজৰ আছে, আপুনি নিজেই লওক। অধিকাৰনো কোনো দিবলৈ বাট চাই নাথাকিব। সেইটোৱে মেছেজ একদম। খুব ভাল লাগিলে তোমাৰ ইমান বিজি চিডিউলৰ পৰা আহি আমাক ইমান সময় দিলা, তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। তোমালৈও ধন্যবাদ থাকিলে আৰু আহি খুব ভাল লাগিলে তোমাৰ পডকাষ্টত আহি। একদম। দৰ্শকসকল, আজিৰ এই অনুষ্ঠান আপোনালোকৰ কেনেকুৱা লাগিল বাৰু? নিশ্চয় ভাল লাগিল নহয় জানো? দৰ্শকসকল, আপোনালোকে এনেকুৱা সুন্দৰ সুন্দৰ পডকাষ্ট চাবলৈ মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰি দিব, অল বাটনটো টিপি। আজিলৈ আহোঁ, বহুত বহুত ধন্যবাদ।